নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম পোষ্ট অফিচৰ যি 919টা পদ খালী হৈছে আমাৰ অসমত। সেই পোষ্টটোৰ নাম হৈছে গ্ৰামীণ ডাক সেৱক, য'ত তোমালোক ক্লাছ 10 পাছ হ'লে এপ্লাই কৰিবলৈ পাৰিবা। তাত তোমালোকে কেৱল 4ৰ পৰা 5 ঘণ্টাহে দিনটোত কাম কৰিব লাগে। দৰমহাত তোমালোকৰ 10ৰ পৰা 14,000 টকা পৰ্যন্ত হ'ব। তো তোমালোকে তাত কেনেধৰণৰ কাম কৰিব লাগিব সেই সকলোখিনি ডিটেইলছ মই তোমালোকক দেখাই দিম। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব নাপাহৰিবা আৰু নিজৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চ' ব'লাচোন আজি আৰম্ভ কৰোঁ। তোমালোকে যদি এতিয়াও গম পোৱা নাই চাকৰিটো ওলাইছে বুলি, তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, তাত গৈ তোমালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো চাই ল'বলৈ পাৰিবা। আৰু মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ সেই চাকৰিৰ বিষয়ে, তো তোমালোকে সেইটো চাই ল'বলৈ পাৰিবা। লগতে তোমালোকে অনলাইন কেনেধৰণে এপ্লাই কৰিবলৈ পাৰিবা তাৰ বিষয়েও মই এটা অলৰেডি ভিডিঅ' বনাই থৈছোঁ, ঠিক আছে। তো ভাৰতীয় ডাকৰ অন্তৰ্গত এই পোষ্ট অফিচসমূহ গাঁও অঞ্চলত অৱস্থিত হয়, গাঁও অঞ্চলত থাকে। সেয়েহে ইয়াৰ চাকৰি কৰাসমূহক গ্ৰামীণ ডাক সেৱক বুলি কোৱা হয় হা। তো গ্ৰামীণ ডাক সেৱকসকলে দৈনিক 4ৰ পৰা 5 ঘণ্টাহে কাম কৰিব লাগে আৰু সেয়া তোমালোকৰ অফিচ অনুসৰি নিৰ্ধাৰণ কৰা হয়। যিহেতু তোমালোকে দৈনিক 4ৰ পৰা 5 ঘণ্টাহে কাম কৰিব লাগে, গতিকে তোমালোকে অন্য কিবা কামতো এংগেজ হৈ থাকিবলৈ পাৰিবা, ঠিক আছে। নিজৰ যদি কিবা ব্যৱসায় বাণিজ্য আছে সেয়াও তোমালোকে চলাই থাকিবলৈ পাৰিবা। গাঁও অঞ্চলত থকা ডাকঘৰসমূহক ব্ৰাঞ্চ অফিচ বুলি কোৱা হয়, য'ত গ্ৰামীণ ডাক সেৱকসকলক নিযুক্তি দিয়া হয় হা। আৰু এই ব্ৰাঞ্চ অফিচত মুঠ 3টা পদ থাকে। তাৰে পদকেইটাৰ নাম হৈছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱক, যাক পিয়ন বুলি কোৱা হয়। প্ৰথমটো পদ হৈছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ। এখেতৰ কামবিলাক হৈছে এটা ব্ৰাঞ্চ অফিচৰ সকলোবিলাক দায়িত্ব ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ হাতত থাকে। ব্ৰাঞ্চ পোষ্ট মাষ্টাৰে সকলো বিত্তীয় কাম কাজ কৰাৰ দায়িত্ব থাকে। যিবিলাক ফাইনেন্সিয়েল টকা পইচা লেনদেনৰ কাম হয় সেই সকলোবিলাক তেখেতে কৰে। আৰু পোষ্ট অফিচৰ বিভিন্ন আঁচনি যেনে ছেভিং বেংক একাউণ্ট বা ফিক্সড ডিপ'জিট আদি খোলাৰ দায়িত্বৰ লগতে পইচাও জমা লোৱাৰ দায়িত্ব ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ ওপৰতহে থাকে হা। ইয়াৰ উপৰিও চৰকাৰী আঁচনি যেনে সুকন্যা আঁচনি আদি ৰাজ্যক বুজাই একাউণ্ট খোলাৰ দায়িত্ব ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ ওপৰত থাকে। আৰু ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ আন কিছুমান কাম হ'ল মানি অৰ্ডাৰ বুক কৰা, স্পীড পোষ্ট পঠিওৱা, ৰেজিষ্টাৰ পোষ্ট আজি বুক কৰা, ঠিক আছে। তো ইয়াৰ বাবে তোমালোকক দৰমহাত দিয়া হ'ব মাহিলী প্ৰায় 14,000 টকাকৈ। এতিয়া এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কামবিলাক চাই লওঁ। এছিষ্টেণ্ট মানে হৈছে সহায়ক, ঠিক আছে। তো তেখেতে কাক সহায় কৰিব? ব্ৰাঞ্চ পোষ্ট মাষ্টাৰক সহায় কৰিব লাগিব। তো লিখা আছে ইয়াত এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ দায়িত্ব হ'ল ব্ৰাঞ্চ পোষ্ট মাষ্টাৰক সহায় কৰা। ইয়াৰ উপৰিও এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰে দৈনিক কাম কাজৰ খতিয়ান চাব অফিচলৈ পঠিয়াবলগীয়া হয় আৰু সেয়া অনা নিয়া কৰে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰে। আৰু এখেতৰ দৰমহা হ'ব মাহিলী প্ৰায় 11,000 টকাকৈ। এতিয়া 3 নম্বৰ অৰ্থাৎ শেষৰটো পদৰ নাম হৈছে ডাক সেৱক, যাক পিয়ন বুলি কোৱা হয়। তো পিয়নৰ কাম সকলোৱে তোমালোকে জানাই। ডাক সেৱক বা পিয়নৰ দায়িত্ব হ'ল চিঠি পত্ৰ প্ৰেৰণ কৰা। তোমালোকে যোন ঠাইত আছা তাৰ এৰিয়াটোত নিজৰ যি এৰিয়া পৰিব তাত তোমালোকে যিবিলাক চিঠি পত্ৰ আহিব সেই সকলোবিলাক তোমালোকে বিতৰণ কৰিব লাগিব। ইয়াৰ উপৰিও নতুন IPBPৰ মানে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকৰ একাউণ্ট খোলা দায়িত্ব তোমালোকৰ হাতত থাকিব। আৰু ইয়াৰ কাৰণে তোমালোকৰ দৰমহা প্ৰায় 11,000 বা 10,000 টকাৰ পৰা আৰম্ভ হয়। এতিয়া তোমালোকে কি কৰিম বুলি ভাবিছা যে দৰমহা হায়েষ্ট 14,000 টকালৈকে যায়, তো এপ্লাই কৰিম নে নকৰিম তো তোমালোকে নিশ্চয় ভাবিছা। কিন্তু চোৱা, বহুতেই চাকৰিটো কৰিব নিবিচাৰে কাৰণ ইয়াৰ দৰমহা যথেষ্ট কম হয়। তোমালোকে 4 ঘণ্টা কাম কৰি 14,000 টকা দি আছে, কিন্তু প্ৰাইভেটত যদি তোমালোকে কাম কৰা তেনেহ'লে 10 ঘণ্টা কৰিলেও 20,000 টকা পৰ্যন্ত তোমালোকক নিদিয়ে। আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে যে 3 বছৰৰ পিছত তোমালোকে যদি ডিপাৰ্টমেণ্টেল এক্সাম হ'ব, ইণ্টাৰনেল যি পৰীক্ষাবিলাক হ'ব, সেই পৰীক্ষাসমূহ দি মেলি তোমালোকে প্ৰমোশ্যন লাভ কৰিবলৈ পাৰা। যদি তোমাৰ হায়াৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে তোমালোকে প্ৰমোশ্যন লাভ কৰিবলৈ পাৰা আৰু তেতিয়া তোমালোকৰ দৰমহা প্ৰায় 40,000 টকা পৰ্যন্ত হৈ যাবলৈ পাৰে। গতিকে তোমালোকে ভাবিছোৱা। আৰু ইয়াত যিহেতু চাকৰিৰ বাবে কোনো ধৰণৰ তোমালোকৰ ৰিটেন টেষ্ট বা ফিজিকেল টেষ্ট বা চাইকো টেষ্ট সেইবিলাক একো নহয়। তোমালোকৰ মেট্ৰিকৰ যি মাৰ্কছ আছে তাৰ ভিত্তিতহে তোমালোকক চাকৰি দিয়া হ'ব। গতিকে তোমালোকে এপ্লাই কৰি চোৱা। যিহেতু মাত্ৰ 4 ঘণ্টাহে কাম, তাৰপাছত তোমালোকে অন্যান্য ব্যৱসায় পাতি বা যদি কিবা কাম আছে সেই সকলোবিলাক তোমালোকে নিশ্চয় কৰি ল'বলৈ পাৰিবা। গতিকে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালা মোক জনাবা। নিজৰ বন্ধুসকলৰ মাজত প্লিজ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।